এই অঞ্চলৰ ৰাইজৰ দুৰ্গতিৰ সীমা নোহোৱা হৈছে। ইতিমধ্যে এই ৰাস্তা সম্পৰ্কে আমাৰ প্ৰতিনিধি আমাৰ MLA দুৰ্গা দাস বড়ো আৰু আমাৰ MCLA ভৱেন বড়ো তেওঁলোক আমি জনাইছোঁ, তেওঁলোকে দেখিছে এই ৰাস্তা। ভৱেন বড়ো এই ৰাস্তাৰে অহা যোৱা কৰি দেখিছে। আমি বহুতবাৰ জনস্বত্বেও কোনো সুফল হোৱা নাই। ইতিমধ্যে এই ৰাস্তাৰে যাওঁতে আমাৰ বহুত ছাত্ৰ ছাত্ৰী এক্সিডেণ্ট হৈ পৰে। এগৰাকী তিৰোতা মানুহ কিছুদিন আগত মানে মৃত্যু হৈছে, ইয়াত পৰি মানে বেমাৰী হৈ গ'ল, তাৰপিছত মানে মৃত্যুমুখত পৰিল। এই দুৰ্গতিৰ সীমা নোহোৱা হৈছে আমাৰ। আমি ইতিমধ্যে জনস্বত্ব আমাৰ কোনো ফল হোৱা নাই। আমি মানে একটা ফিল নাপাওঁ। চেণ্ট গেভেলো যদি অকণমান পেলাই দিয়ে আমাৰ মানে অকণমান সুবিধা হয়, সেইখিনিও আমি সুবিধা নাপাওঁ। পোৱা স্বত্তেও মানে তেওঁলোকে মানে গুৰুত্ব দিয়া নাই, অৱহেলা কৰি আছে। এই ৰাস্তাটো আজি 3-4 বছৰ এনেকুৱা হ'ল। 3-4 বছৰ ধৰি এনেকুৱা হ'ল। ইপিনে ডাম্পাৰ চলে, ট্ৰেক্টৰ চেক্টৰ এইবিলাক চলাই আৰু মানে নষ্ট কৰি আছে। সেইবিলাক গাড়ীকো আমি বাধা কৰিব নোৱাৰোঁ, নুশুনে তেওঁলোকে, ইপিনে যাই থাকে। কি কৰিম আৰু, আমি নিৰুপায় হৈছোঁ এতিয়া। আমি এতিয়া আহ্বান জনাম যে তেওঁলোকে আহক, আহি মানে ৰাস্তাটো চাওক। ইতিমধ্যে এই ৰাস্তাটো অসম মালাত পৰিছিল হেনো, অসম মালাত পৰিছিল, জোখমাখ লৈছিল। জোখমাখ লৈ কি হ'ল, কি পৰ্যায়ত আছে আমি একো জানিব পৰা নাই সেই বিষয়ে। গতিকে আমি ইয়াৰ দ্বাৰা মানে অসম চৰকাৰ তথা আমাৰ BTR চৰকাৰক আমি মানে অনুৰোধ জনাইছোঁ, তেখেতসকলে অনতিপলমে কিবা এটা ব্যৱস্থা লৈ এই মানুহখিনিক যাতে এটা শান্তি দিয়ে তাৰ বাবে অনুৰোধ জনাইছোঁ। ইমান দৰকাৰী ৰাস্তা নহয়। আমাৰ খৰাবাৰীৰ পৰা আমাৰ শালমালৈকে এই ৰাস্তাখিনি আমাৰ বাজেটত ধৰিছিলে চৰকাৰে। আপোনাৰ 2019 চনত বাজেট বনাইছিল তেওঁলোকে। বাজেট বনাই আমাৰ শালমাৰাৰ পৰা পানেই লৈ আপোনাৰ 52 কিলোমিটাৰ ৰাস্তা তেওঁলোকে বাজেটত ধৰিলে। আমি ভাল লাগিল, আমি নিউজত দেখিলোঁ, টিভিত দেখিলোঁ আৰু ভাল লাগিল। তেতিয়া বাজেটটোত ধৰি তেওঁলোকে মানে কামখিনি নকৰিলে। আমাৰ এইখিনি এনেকুৱা দুৰৱস্থা হৈ আছে, আমি বাৰিষাত যাব নোৱাৰোঁ। আমাৰ ল'ৰা ছোৱালী পৰি যায় ৰাস্তাত, মানে একাঠিও পানী বেছি হৈ যায় এনেকুৱা অৱস্থাত। কি ডাম্পাৰবিলাক ইমান ডাম্পাৰ আহে আমি ইয়াতে দিনত মানে মিনিমাম আপোনাৰ 100খন ডাম্পাৰ ইয়াতে যায় কম হ'লেও। ডাম্পাৰটো আমি বন্ধ কৰিব নোৱাৰোঁ। ডাম্পাৰ যিহেতু আমাৰ উন্নয়নৰ কামত লাগিবই, ডাম্পাৰটো বন্ধ কৰিলেও বেয়া হয়। সেইকাৰণে আমিয়ে কষ্ট ভুগি আছোঁ। চৰকাৰক আমি অনুৰোধ জনাওঁ যে তেখেতসকলে যাতে অকল ভোট বিচাৰি মানে দায়িত্ব সামৰিব নালাগে। আমি আমাৰ MCLA তেখেতসকলে বাৰে বাৰে আমি অনুৰোধ কৰিছিলোঁ। বিহু পাতোঁতে আমি তেওঁলোকক মাতিছিলোঁ, বিহুত তেওঁ আহিছে আমাৰ ৰাস্তা চাইছে, তেওঁ কৰি দিম বুলি কৈছে। কৰি দিম বুলি কৈ থাকে, কিন্তু তেওঁলোকে কামটো নকৰে। যেন তেওঁলোকে আমাক বেয়া পাইছে নেকি, তেওঁলোকে আমাক জনাব লাগে, বা নকৰিলে আমি বেলেগ ব্যৱস্থা কৰিম। আমাৰ ৰাইজে মাটি দি হ'লেও ল'ব লাগিব, কিন্তু ডাম্পাৰবিলাক বন্ধ কৰিম আমি। এনেকুৱা এটা কৰিলে আমাৰ ৰাস্তাটো তেওঁলোকে কৰি দিয়ক, আমি চৰকাৰক অনুৰোধ জনাইছোঁ। আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি কাটৰ অনুৰোধ জনাইছোঁ, তেখেতসকলে যাতে আমাৰ এই দুৰৱস্থা দেখি শুনি আমাৰ যাতে ল'ৰা ছোৱালীখিনি শিক্ষাত আগবাঢ়ি যাবলৈ সহায় কৰি দিয়ে, তাৰ বাবে মই তেওঁলোকক অনুৰোধ জনাইছোঁ। বৰ্ণদিজাৰৰ ৰাইজ আমি আজি গোট খাইছোঁ। আমাৰ যি এই বৰ্ণদিজাৰ ৰাস্তা, ইয়াত গাঁত সদৃশ, পুখুৰী সদৃশ এই ৰাস্তাৰে আমাৰ স্কুলত, কলেজত, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত আমাৰ যিবিলাক ছাত্ৰ ছাত্ৰী যাই আছে, অশেষ কষ্ট কৰি যাব লগা হৈছে। এই ৰাস্তাৰে কেতিয়াও পাৰ হ'ব নোৱাৰে। এতিয়া বৰষুণ নাই যদিও পানীৰে ভৰ্তি হৈ আছে। যেতিয়া বৰষুণ হ'ব তেতিয়াতো ৰাস্তা পাৰ হৈ যাব কাৰণে আমাৰ কোনো প্ৰকাৰে পাৰ হৈ যাব নোৱাৰি। আমাৰ জনপ্ৰতিনিধি আছে, এই বিষয়ে আমাক কোনো খা খবৰ নলয়। কেৱল যি সময়ত ইলেকশ্যন আহিব, তেওঁলোকক যেতিয়া ভোট বিচাৰি আহে তেতিয়া আমি লগ পাওঁ। তাৰপিছত আমি কোনোদিনা আমি এই ৰাস্তাত আমি লগ পোৱা নাই। আমাৰ ৰাইজৰ যিখিনি অভিযোগ আমি একো জনাব পৰা নাই। কিন্তু আমাৰ এই ৰাস্তাত আমাৰ ছাত্ৰ ছাত্ৰীবিলাক স্কুলত যাব নোৱাৰে, আৰু আমাৰ গাঁও আমাৰ যিখিনি প্ৰতিবেশী আছে ইয়াত চলা ফুৰাৰ কাৰণে আমাৰ যথেষ্ট অসুবিধাত পৰিছোঁ। অকল বৰ্ণদিজাৰ বুলিয়েই নহয়, সেইফালে আন্ধেৰিঘাট, বৈনাৰা, আমাৰ এই বৰ্ণদিজাৰ, কাৱৈমাৰী, খৈৰাবাৰীলৈকে এই ৰাস্তা চোৱাৰ অৱস্থা একেবাৰে শোচনীয় অৱস্থা। ইয়াত কোনোই চৰকাৰৰ ফালৰ পৰা আমাক চোৱা চিতা কৰা নাই, যাৰ ফলত আমাৰ এই অঞ্চলৰ ৰাইজ অতিশয় মানে দুখ পাই আছোঁ। আৰু যে আমি কিমান দুখ সহ্য কৰিম আমি ভাবি পোৱা নাই। এনে এখন সুন্দৰ চৰকাৰ, তথাপিতো আমাৰ কাম হোৱা নাই এতিয়ালৈকে। আমি কি কৰিম? আমাৰ ৰাইজেতো এইবিলাক কৰিব পৰা কাম নহয়। যদি আমাক চৰকাৰে যদি আমাক নাচায়, কোনে চাব বাৰু? জনপ্ৰতিনিধিৰ ওচৰলৈ গৈছিল নে, অভিযোগ দিছিল নে? জনপ্ৰতিনিধি আমি ওচৰলৈ যাওঁ, কিন্তু তেওঁলোকেতো এই ৰাস্তাৰেতো আহিব পাৰে।
যি সময়ত ইলেকশ্যনৰ সময়ত তেওঁলোকে আমি নোযোৱাকৈ তেওঁলোক আমাৰ ৰাইজৰ ওচৰত আহে, তেতিয়াতো আমি নাযাওঁ, তেওঁলোকে নিজে আহে ভোটৰ সময়ত। কিন্তু ভোট দিয়া যেতিয়া তেওঁলোকে পাব, তাৰপিছত আমাক ৰাইজত কিয় দেখা নকৰে বাৰু? এইটো আমাৰ বৰ দুখ। গতিকে আমি কাটৰ অনুৰোধ কৰিছোঁ, আমাৰ জনপ্ৰতিনিধি আমাৰ এই ৰাস্তাটো চাই যাওক। মই বিশেষকৈ কামনা কৰিছোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, তেখেত যদি একবাৰ আমাৰ এই অঞ্চলত আহে, নিশ্চয় আমাৰ এই ৰাইজ উপকৃত হ'ব। আৰু আমি ইমান দুখ সহ্য কৰি থাকিব আৰু আমাৰ সময় এতিয়া আৰু নাই। আৰু এতিয়া আমাৰ ৰাইজ অতিশয় দুখ কষ্টত ভুগি আছে।